নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ব'লক আমি শুৱালকুছি যাম। শুৱালকুছিত আজি কি কৰোঁ গোটেইখিনি দেখাই আছোঁ। ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো এনেকৈ মোৰ যাত্ৰা আৰম্ভ হৈ গৈছে। ব'লক এক লগত যাই আছোঁ, যাই পেলাই দেখুৱাই আছোঁ আমি কি কৰিম। ব'লক। শুৱালকুছিক আমাৰ অসমৰ ৰাজহাড় বুলি কয়। ব'লকচোন যাওঁ আমি, যাই কিনে চাই আছোঁ আমি কি আপোনালোকক দেখাই আছোঁ কেনে ধৰণৰ তাত প্ৰডাকশ্যন বা কেনেকুৱা ধৰণৰ বিক্ৰী বা কেনেকৈ বনায় বস্তুটো, সূতাবিলাক ক'ৰ পৰা আহে বা কেনেকুৱা ধৰণৰ শাল চালবিলাক আপোনালোকক দেখাই আছোঁ। ব'লক। বৰষুণ মাৰিব বুলি নাহে ভাল নহয়। সৰু আছে বৰষুণ মাৰিব জিকটো বোলা বেমাৰ হ'ব। মই কথা কোৱা নাই, লাজ কৰিব লগা আপুনি লাজ কৰে অলপ। बरुगुन दिलो भिडियो बनाम समझ रहे हो आप समझ रहे हो ना। लाज करे एकदम इन्होंने वक्त बदल दिया, जज्बात बदल दिए, जिंदगी बदल दी। ओ भाई मारो मुझे, मारो मुझे, मारो नहीं, ये मजाक हो रहा है। एक सेकंड यार, मजाक हो रहा है। मैं गाड़ी चलाई आছো বঢ়িয়া আমি যাই আছো ভাস্কৰে বোলে নচলো ইয়াৰ বোলে ভাগৰ লাগছি দেখছে না গাইছ অলপমান আনলগলে তাৰ ভাগৰ লাগি গেছি যাই আছো মজাই বেলেগে সাবস্ক্ৰাইব কৰি দিবি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবি হয়নে গাইছ আমাৰ চেনেলটো অলপ সাবস্ক্ৰাইব কৰিবিছো তহঁতেও তেতিয়া আমাৰ ভিডিঅ'টো বনাই কিনে ভাল লাগে সাবস্ক্ৰাইব নকৰিলে কি ভিডিঅ' বনাম মই এতিয়া ভাস্কৰ এটা বেলেগ শিকলে কথা পাতি এতিয়া আমাক এটা মটিভেশ্যন এটা দি স্পীচ এটা মানে কি আৰু জীৱনটো এনেকৈ আৰু যাত্ৰা চলি আমি এনেকা এইফালে ৰখি গেলো ৰে, পথাৰ আছে, ৰুই আছে পথাৰত মানুহগিলাই। যি নহওক বাৰু, এই ৰিংকু খুড়া আছে, এইটো পিছফালে চুনু আছে। এনেকে আমি যাই আছো যাত্ৰা একদম শুৱালকুছি বস্ত্ৰ নগৰী যাবি। এই ৰাতিপুৱা বাইকখন চলাই আছো, ভাত খাইছো নে সুধছে একবাৰ কিবাটো খাব লাগে তন্দাই ই পইচা চুনু গাড়ী চলাই আছে। চুনু কি কবি, যাই পেলাই আজি কেনেকুৱা লাগব, কেনে অনুভৱ কেনে মানে আমাৰ ভিডিঅ'টো আপোনালোকৰ চাই দেখলি গম পাব যে শুৱালকুছি বস্ত্ৰ নগৰী এখন কেনেকুৱা। আৰু আমি শুৱালকুছি বস্ত্ৰ নগৰী বুলি নহয়, আমি শুৱালকুছি গেটৰ পৰাই দেখাম আজি আপোনালোকক বস্ত্ৰ কেনেকৈ বা নেকি বস্ত্ৰ নগৰী বুলি কয়তো আমি বস্ত্ৰ কেনেকৈ বনাই, কাপোৰ কেনেকৈ বয়, গোটেইখিনি দেখাম আজি ভিডিঅ'টো চাই থাকিব আপোনালোকৰ ভিডিঅ'টো। ব'লক এনেকৈ আমি চেষ্টা কৰি আছোঁ নতুন ভিডিঅ' দিবৰ কাৰণে। আপোনালোকে বা কেনে লাগিছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবি, অলপ চাবি তেতিয়াই ভাল লাগব ভিডিঅ' বনাই, হয়নে? ছাবস্ক্ৰাইব কৰিলে অলপ ভাল লাগে আৰু নহ'লে আৰু কি আৰু ভিডিঅ' বনাব নহওঁতে বৰিং হৈ যাওঁ। समझ रहे हो ना। আৰু এনেকৈ আমি শুৱালকুছি বস্ত্ৰ নগৰীৰ গেটেৰে আমাৰ গাড়ী সোমাই যাব গেলি ৰেডি। ব'লক আপোনালোকেও যাব, দেখাই আছোঁ আমি কি কৰিম তাতে। চলো ৰেডি। আমি এইটো গেট দেখছিনে আপোনালোকে, শুৱালকুছিৰ গেট পাই গৈছোঁ। যি নহওক আমি এতিয়া ভিতৰত যাম ব'লো গে। এখন বস্ত্ৰ উদ্যান আহি পাইছোঁ হয়। এই ভিতৰত গ'লে টিকেট লাগে, বোলে টিকেট নাকতে বাছা পইচা বোলে লগত আনা নাই যে কি কৰিম হা, পইচা লগত নানিলে মই কি কৰিম। এতিয়া মই ভিতৰত যাম বুলি ভাবিছিলোঁ। एक
एकदम इन्होंने वक्त बदल दिया, जज्बात बदल दिए, जिंदगी बदल दी। ओ भाई मारो मुझे, मारो मारो मुझे, मारो मारो। नहीं ये मजाक हो रहा है, एक सेकंड यार, मजाक हो रहा है। তো আমি আহি এনেকৈ আমাৰ শালৰ আমাৰ য'ত শাল আছে এই শালৰ জেগা পাই গৈছোঁ। আমাৰ জেঠা আছে, এইটো জেঠা হয়, জেঠাই আমাক ক'ব যি কেনেকুৱা ধৰণৰ আমাৰ শাল, আপোনাৰ শালত কেনেকুৱা প্ৰডাকশ্যন বা কি। আপোনালোকৰ যিটো এইটো শাল, এই শালটো আপোনাৰ যিটো সূতা এইটো কিনি আনে নে আমাৰ ইয়াতে বনোৱা হয়? নাই, আমি সূতাটো কিনি আনো। এইটো মানে বেংগালোৰৰ পৰা আহে সূতাটো, হয়। মানে দোকানী কিনি আনে, আমি দোকানৰ পৰা কিনি লৈ আহোঁ। বাকী এনে ইয়াতে আপোনাৰ কিমানমান শাল আছে? ইয়াত আছে 16খন আছে। 16খন। আৰু বেলেগতো আছে আপোনালোকৰ শাল? আছে আৰু এটা ফেক্টৰী আছে, তাত আছে 20খন। আচ্ছা আচ্ছা। বাকী এতিয়া বৰ্তমান বাৰু শিপিনীবিলাক নাই চাগে, তেখেতসকলৰ ডিউটি খতম হৈছে? হয়, এনেই অলপ ৰেষ্ট লৈছে। আচ্ছা আচ্ছা। বাকী থাকিলে তেখেতসকলে আমি বোৱাটো দেখাই দিব পাৰিলোঁ। আপোনালোকে চাই লওক, এইটো এনেকুৱা শাল। বাকী আৰু জেঠা, এই যি শালবিলাক আছে, মই অলপ শালবিলাকৰ কথা সুধিম, আপুনি অলপ বুজাই দিবচোন মোক। এইটো আপোনাৰ এই শালবিলাকৰ এইটো কি বস্তু হয়? এইটো আমাৰ ডিবি মেচিন হয়। আচ্ছা আচ্ছা। এই ডিবি মেচিন হয় এইটো। হয়। ইয়াতে মানে এইটো 120ডাল হুক থাকে। হা। এই 120ডাল হুকৰ মানে প্ৰত্যেকৰে এটা এটা সেই থাকে। এইটো হাৰ্নিছ হিৰক হয়, মানে ইয়াৰ লগত চবৰে লিংক আছে সূতাবিলাকৰ। ডিজাইনবিলাক ইয়াতে তৈয়াৰ হয়, এই মেচিনৰ দ্বাৰা। মেচিনৰ দ্বাৰা তৈয়াৰ হয়? ডিজাইন তৈয়াৰ হয়। তাৰপিছত আপোনাৰ এই যিবিলাক এখেতসকলে বুই আছে, হয়। ইয়াতে যিবিলাক বুই আছে, এই যিবিলাক আপোনাৰ ডিজাইন, এই যিটো আপোনাৰ কাগজ আছে, এই কাগজটো এইটো কাৰ্ড বুলি কয় আমি। আচ্ছা, কি বুলি কয়? এইটো কাৰ্ড বুলি কওঁ। এই কাৰ্ডটোৱে তাৰমানে এই ডিজাইনবিলাক যিবিলাক বিন্ধা আছে, হয়। সেই বিন্ধাখিনি ইয়াতে তাৰমানে উঠি যায়। হা, আচ্ছা, উঠি গ'লে এইটো উঠি গ'লে সেইবিলাক আমি তাৰমানে হাতেদি এটা এটা কৰিব পাৰোঁ। আচ্ছা, এইটো কি, এইটো ফুল হয় নেকি? এইটো এই যিটো ডিজাইন আছে, এইটো আপোনাৰ ফুল হয়। এইটোৰ দ্বাৰাই ফুলটো হৈ যায়? ফুলটো হৈ যায়। আচ্ছা। যেনেকুৱা তাৰমানে বেলেগ বেলেগ ডিজাইনত বেলেগ বেলেগ এইটো কাৰ্ড হয়, কাৰ্ডটো থাকে। বেলেগ ডিজাইনত বেলেগ বেলেগ কাঠ থাকে? আচ্ছা। এইটো কাৰ্ডত যদি এইটো ডিজাইন হ'ব, বেলেগ কাৰ্ডত আকৌ বেলেগ ডিজাইন হ'ব, তেনেকুৱা আৰু। তো লাষ্টত এনেকুৱা হয়, শালৰ পৰা এনেকুৱা এইগিলা কাপোৰবিলাক এনেকুৱা বোলে আমাক জেঠাই দেখুৱাই আছে, বেলেগ বেলেগ ধৰণৰ বেলেগ বেলেগ ডিজাইনৰ কাপোৰ আমাক দেখাই আছে। দামগিলাও বেলেগ বেলেগ, কিন্তু আপুনি আহি যাব, ডিছক্ৰিপশ্যনত নম্বৰটো দিয়ে থাকিব, দামটো কমতে পাই যাব। আহি গ'লে হ'ল, আহি কিনে লৈ ল'ব, বিয়াৰ কাৰণে ভাল হ'ব। নতুন নতুন চাওক না, কি মজা মজা কাপোৰ দেখাই আছে আমাক, চব বেলেগ বেলেগ ডিজাইনৰ কাপোৰ হয় এইবিলাক। জেঠা, যিহেতু আমাৰ কোৱা হয় যে অসমৰ মাজাৰ বুলি কোৱা হয় যে এইটো আপোনাৰ শুৱালকুছি, কি ক'ব আপুনি এতিয়া বৰ্তমান পাট মুগাৰ বিক্ৰী কেনেকুৱা বা প্ৰডাকশ্যন কেনেকুৱা? প্ৰডাকশ্যনটো আমাৰ ঠিকে হৈ আছে, হয়, কিন্তু মানে চেলিংটো এতিয়া কমিছে। বাহিৰৰ আচ্ছা কাপোৰ মানে একে ধৰণৰ দেখা কাপোৰ বাহিৰৰ পৰা আহি গৈছে অসমত, আচ্ছা। সেইটো কাৰণে আমাৰ অলপ প্ৰব্লেম হৈছে। তো বাহিৰৰ পৰা অসমত বিভিন্ন ধৰণৰ কাপোৰ আহি যোৱা বুলি আমাক জেঠাই জনাইছে যে এতিয়া আমাৰ শিপিনীবিলাকক চলাৰ কাৰণে আমাৰ অসুবিধা হৈ গৈছে, যিহেতুকে তাৰমানে বাহিৰা কাপোৰখিনি অলপ বেছি বিক্ৰী হয়, আমাৰখিনি বিক্ৰী অলপ কম হৈ গৈছে। তো বাহিৰা কাপোৰটো কি দামটো কমত পায় নেকি? সেইটো দাম দেখা থাকে, কিন্তু মেটেৰিয়েলটো বেলেগ বেলেগ। আচ্ছা আচ্ছা। আৰু আমাৰ শুৱালকুছি আছাম চিল্কৰ দৰে বস্তুটো নহয়, আৰু পোষ্টিঙতো প্ৰব্লেম আহিব পাৰে, কিন্তু আমাৰ শুৱালকুছি কাপোৰত নাহে, সেইটো আমি আছাম চিল্কৰ। তো তেনেকৈ আপোনালোকেও আহিব, কাপোৰ চাপোৰ ল'ব, শুৱালকুছিত আহি কিনে ডিছক্ৰিপশ্যনতো নম্বৰটো দিয়াই ৰাখিব, জেঠাৰ লগত কণ্টেক্ট কৰিব পাৰিব। তো জেঠা লগ পাই ভাল লাগিল, ধন্যবাদ। তো এনেকৈ বাই বাই, কাপোৰৰ নগৰীৰ পৰাই আমি বিদায় ল'লোঁ, ধন্যবাদ।